and assalamualaikum guys, welcome back to my dunia. It's all about Somia. Hi guys, আজি মই যাব গৈ আছো আলোহি খাবলে। সো তাৰে মই এটা ব্লগ বনাম, সৰু ব্লগ। মই যাই আছো মোৰ মাৰ মাহিৰ ঘৰত, মোৰ নানিৰ ঘৰত। লেটস You never took me seriously. You know আজি ভাইয়ে কো এইটো মানে আহে দিনা না লগো না হৈছে। ইতিয়া গাইস আমি যত যাম তাৰ কাৰণে আমি মিঠাই লব আহিছো এজ অলৱেজ। আৰু গাইস এটো পটপাৰ সিংৰা যোনটো সবতকৈ টেস্টি, একদম ফেভাৰিট, মোৰ সবৰে ফেভাৰিট। গাইস আমি বাইকত গৈ আছো, মানে মোৰ মা মাহী আৰু মানে মোৰ মাহী ইহঁতে স্কুটিত গৈ আছে, সেইকাৰণে মানে ইহঁত বেলেগ। আৰু আমি মা মই এইখিনি মানে মই আৰু মহা আৰু বাবু আমি মানে বাইকত গৈ আছো। চ' মানে চুলিৰ অৱস্থা একদম বেয়া। মই চুলিখিনি ধুই আহিছিলোঁ, কিন্তু চুলিৰ অৱস্থা একদম বেয়া হৈ গ'ল, কাৰণ বাইকত গ'লে চুলিৰ অৱস্থা একদম বেয়া যে। তাত যাই মই ফণিয়াই ল'ম ধুনীয়াকৈ। আৰু এইটো চাওক বাবুৰ তাৰমানে বহুত অসুখ, আৰু এইটো মোৰ মাহীৰে ছোৱালী, বাবুৰ বহুত অসুখ, সেইকাৰণে বাবু মানে বহুত ক্ষীণাই গৈছে আগতকৈ। গাইজ আমি এতিয়া গেৰেজত আহিছোঁ। মানে প্ৰব্লেমটো হ'ল গাড়ীখনৰ তৎক্ষণাত কিবা এটা মানে ছিঙি গ'ল তাৰ নে কি, সেইকাৰণে আমি মানে ৰাস্তাতে গেৰেজ কৰোঁতে গেৰেজত দেখাই পেলাই গাড়ীখন মই মহা আৰু বাবু যামগৈ, আৰু বাকী মোৰ মা মাহী আৰু টিকলিটো সিহঁতে স্কুটিত অলৰেডি গুচি গৈছে। গাইজ আমি চবেই আহি পাইছোঁ। এতিয়া আমি আমাক এতিয়া নাস্তা খাব দিব এজ ইউজুৱেল, এইটো নিয়ম আৰু মানে যে মই আপোনালোকক আমাৰ মাহীটো যে অলপ আগতে খাই আছিলে, সেইটো আমাৰ মাহী হয়। আৰু এইটো মামা, আৰু এইটো ডাঙৰ মামা, এইটো ডাঙৰ মামী, আৰু সৰু মামাৰ পকৰি খাই খোৱাত বেছি। মোৰ বহুত ভোক লাগিছে, এতিয়া মোক খাব দিব। তে মোক কি খাম নাস্তাত দেখাই আছো দেই, আৰু চবে কথা পাতি আছে গাইজ, তো আপোনালোকে এনেকৈ শুনি থাকিব লাগিব। এয়া দিছে য়েল্লো খিচুৰি উইথ আচাৰ, এতিয়া মই এইখিনি খাম, আৰু লগত মাটনো আছে। গাইজ খোৱালৈ আহি গোটেই ৰেষ্ট মাৰি আছোঁ, মানে ফুল হৈ গ'ল পেটটো। এতিয়া দেৰিকৈ ভাত খাম, কাৰণ এতিয়া টাইমে হৈ আছে 2টা, আমাৰ আহাত বহুত দেৰি হৈ গৈছে। এয়া চাওক গাইজ আমি ভাত খাব লৈছোঁ। এইটো আমাৰ মাহী, এইটো মামী, আৰু আমি একদম পেটত জাগা নাই, তথাপিও আমি খাম। এয়া চাওক গাইজ, এয়া হ'ল চেলাড, আৰু এইটো হ'ল পকৰি, আৰু এয়া ফিছ বনাইছে টমেটো দি, আৰু এয়া ৰাইচ, আৰু এইখিনি হ'ল ডালখিনি কিন্তু বহুত টেষ্টি দেখাত লাগি আছে। আৰু এইখিনি চিকেন কাৰী গৰম গৰম। বাবু বাহিৰত ভাত খাই আছে, আহকচোন যাওক, মোৰ মায়ে তাক ভাত খুৱাই আছে। ভুম ভুম ভুম, ক'ত যোৱা? ক'ত যাবা তুমি? ক'ত যাবা? জালুকবাৰী? তোমাৰ নাম কি? গাইজ আজি ছানডে হয় একচুৱেলি, চ' মোৰ স্কুল নাই হা, চ' একদম অহা প্লেন নাছিল, কিন্তু আমি তৎক্ষণাত আহিছোঁ, সেইকাৰণে ভাত খাবলৈও দেৰি হৈ আছে। আৰু ৰ'দো গুচি গৈছে, কাৰণ ঠাণ্ডাৰ দিনত জানে ৰ'দ বেছি দেৰিলৈকে একদম নাথাকে, সেইটোৱে কথা। আৰু চাবনে মোৰ নানীটো কিমান ধুনীয়া ধুনীয়া মানে প্লান্টিং কৰিছে, অকণমান কিছুমান হেৰি হৈ গৈছে। মই আপোনালোক চাওকচোন, এইটো চাওক, সৰু জলকীয়া কিমান কিউট, কিন্তু লাগি আছে একদম বিলাহী নিচিনা ন। আমাৰ অসমীয়া মানুহখিনি জানিব। আমাৰ এইটো কি জ্বলা বুলি কয়? এইটো গাইজ মই কিন্তু বহুতক যোনে মানে ফুড ব্লগিং কৰে সিহঁতক মানে খোৱাও দেখিছোঁ, মই ইমান ভালদৰে নাজানো। আৰু এইবিলাক চাওক গাৰ্ডেনিং কৰিছে সৰু সৰু টাবত, কিমান ধুনীয়া। আৰু এইবোৰ চাওক গাইজ, এইবোৰ বগৰী লাগিছে, সৰু সৰু বগৰী, এইবোৰতো এইটো চাওক গাইজ, এয়া বগৰী সৰু সৰু লাগিছে। সৰস্বতী পূজাৰলৈকেতো এইবোৰ পুৰা পুৰত হৈ যাব, তেতিয়াহে খাব পৰা হ'ব। আৰু কিন্তু মোৰ এতিয়াই খাব মন গৈছে, মই ইমান টেঙা খাই ভাল পাওঁ। চাওক গাইজ, এইডাল হ'ল আমৰ গছ, দিছ ইজ মেংগ' ট্ৰী। আৰু গাইজ এইডাল বেংগলী বগৰী যে, এই বেংগলী বগৰীৰ গছ এইডাল, যোনটো যে ডাঙৰ ডাঙৰ বগৰী সেইটো। আৰু এইবিলাক ফ্লাৱাৰ্ছ, তুলসী পাত চব আছে। আমাৰ ইয়াত আহি কেনেকুৱা লাগিছে কোৱা? ভাল লাগিছে গাইজ। মই ভাত খালোঁ, ভাত চাত খাই এতিয়া তামোল খাই আছোঁ। কাৰণ আপুনি অসমীয়া মানুহ হৈ পেলাই যদি ভাত খাই তামোল খোৱা নাই, তে কি অসমীয়া মানুহ হৈছে আপুনি? ত' গাইজ ভাত খালোঁ, খাই যায় তামোল খালোঁ, আৰু এতিয়া গধূলি হৈছে, জানে ঠাণ্ডাৰ দিনত জল্দি গধূলি হয়। ল'ৰাবিলাক ফুটবল খেলিব আহিছে। আমাৰ নানীটো ঘৰৰ পৰা ঈদগাহ ফিল্ডখন যোনখন আছে গাড়ীগাঁৱত, সেইখন পূৰা ক্লিয়াৰলি দেখা পায়। মই আপোনাক দেখাই আছোঁ, এখন হ'ল ঈদগাহ ফিল্ড, ইয়াত ঈদৰো নামাজ হয়, বহুত ডাঙৰ ফিল্ড এখন। এতিয়া ইয়াতে ল'ৰাবিলাক খেলি আছে, আপোনালোকে চাব পাৰে।
এইবোৰ বাচ্চা গধূলি খেলি আছে ইহঁতে ঠাণ্ডাৰ দিনত গাইজ এইটোৱে বেয়া যে পটকৈ ৰ'দটো গুচি যায় এতিয়া মই অলপ ৰেষ্ট কৰোঁ আৰু চবৰে লগত অলপ কথা পাতোঁ কাৰণ বহুত দিন পিছত আহিছোঁ গুচিয়ে যাম আৰু ভাত খাই গাইজ কেতিয়াও পুতুককৈ শুই দিব নালাগে অকণমান খোজকাঢ়িব লাগে নহ'লে পেটটো বহুত বেয়া লাগে আপোনালোকে চাব এইটো ডক্টৰেও আপোনালোকক এডভাইচ কৰিব আৰু গাইজ চাওক মই তামোল খোৱাৰ কাৰণে মোৰ এইবোৰ কেনেকৈ ৰেড হৈ গৈছে আৰু ইয়াৰ কাৰণে যাতে মোক কোনো মানুহ জাজ নকৰে কাৰণ এইটো চবেই খায় ইয়াত কোনো এইটো নিচাদায়ক গুটকা নহয় গাইজ মই অকণমান টাইম শুই গৈছিলোঁ এতিয়া উঠিছোঁ উঠি পেলাই এতিয়া চাহ খাম বাছ এইখিনিয়ে ঠাণ্ডা লাগি আছে চুৱেটাৰ লৈ আহিছোঁ এতিয়া চুৱেটাৰটো পিন্ধি ল'ম আৰু মই আন্ধাৰত আছোঁ মোক বেছি গাইজ নাজানো কিয় মোৰ পোহৰ ভাল নালাগে হা মই এতিয়া আন্ধাৰত আছোঁ কাৰণ মই শুই আছিলোঁ ঠিক আছে আপোনালোকে ভিডিঅ'টো আগলৈ চাই থাকক আৰু ভিডিঅ'টো যদি অসমীয়াত আপোনালোকৰ ভাল লাগিছে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব এয়া গাইছ এতিয়া আমি চাহ খাব লৈছোঁ চবেই আৰু মাৰ্শাল্লাহ চব ফেমিলি একেলগে খাই আছে ইয়াত কৰি আৰু হেপী কি হ'ব পাৰে এয়া গাইছ চাওক এইটো আমাৰ মামীটো এতিয়া যাব ওলাইছে আৰু মামীটো খুবেই লাজ কৰে ভিডিঅ'ত আহিব তেওঁ এতিয়া দাৱাত খাব যাব ওলাইছে আৰু কিমান লাজ কৰে লুকাই আছে গাইজ এতিয়া আমি আৰু এঘৰ মানুহ ঘৰত আলহী খাব যাই আছোঁ ইমান দেৰি আমি বাছ বহি আছিলোঁ কথা পাতি আছিলোঁ ৰাতিও আমি ভাত খাই যাম মানে আমি ইমানে ৰাখোঁ ঘৰৰ মানুহ এতিয়া আমি গৈ আছোঁ বহুত আন্ধাৰ আপোনালোকে দেখা নাপাব যাই পেলাই দেখাই আছোঁ গাইজ এয়া চাওক আমি ইমান ৰাক্ষক ইয়াতেও খাব আহিছোঁ আৰু কিমান ধৰণৰ বস্তু দিছে আৰু ষ্টিল এতিয়াও বনাই আছে আপোনালোকে চাব পাৰে এতিয়াও বনাই আছে চাওক এইবিলাক ইন প্ৰচেছ পেট নহয় কুঁৱা বনি গৈছে কুঁৱাটোত আমি ঠেলি থাকিম আৰু খাই থাকিম আৰু আপোনালোকে চাই থাকক মইতো আজি বিশেষকৈ ভিডিঅ'টো হোৱাটাই ইটিনা ডে বনাব লাগিছিল কিন্তু ভিডিঅ'টো কিবা বেলেগ হৈছে চাওক গাইজ ষ্টেমেও দিছে কিন্তু আমি মানে মই নাখাওঁ কাৰণ মোৰ পেট ফুল আৰু কোনোৱে নাখায় গাইজ গুড মৰ্ণিং কালিৰ ব্লগটো মই একদম এণ্ড কৰিব মানে পাহৰি গৈছোঁ কাৰণ মোৰ আহোঁতে বহুত লেট হৈছে তাৰ পৰা আৰু আহি পেলাই মই মানে শুয়ে গ'লোঁ একদম চ' এতিয়া মই ব্লগটো এণ্ড কৰি আছোঁ যিহেতু এতিয়া মই মোৰ আজিৰ পৰা মোৰ ডিউটি অন মই ডিউটিলৈ মানে মোৰ টিচিং জব ইজ অন মই গৈ আছোঁ চ' আপোনালোকৰ যদি এই ভিডিঅ'টো চাই কিনে ভাল লাগিছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বাই